ৰাতিপুৱা সোনকালে উঠি এয়া মন্দিৰৰ পৰা আহিলোগে আজি। যিহেতুকে এইটো শাওনৰ মাহ আৰু আজি সোমবাৰ। প্ৰথম সোমবাৰটোতো যাম বুলি ভাবিছিলো মন্দিৰলৈ, কিন্তু বানপানী হোৱাৰ কাৰণে যাব নোৱাৰিলো। আৰু তাৰ পাছৰ সোমবাৰটোতো যাম বুলি ভাবিছিলো, কিন্তু সেইদিনা আকৌ মাহঁতৰ ঘৰৰ পৰা আহি ঘৰত পাইছিলোহে আহি, সেই গতিকে যাব নোৱাৰিলো। সেইকাৰণে আজি এয়া সোনকালে মন্দিৰৰ পৰা আহিলোগে। মই অকলে শিৱ মন্দিৰৰ পৰা আহিলোগে, মা আৰু দেহা যোৱা নাই, যিহেতুকে গা ভাল নহয়। মোবাইলটো আকৌ ঘৰতে থৈ গলো, সেই গতিকে মন্দিৰৰ ভিডিঅ'খিনি কৰিব পৰা নগ'ল। আৰু ওচৰতে থকা শিৱ মন্দিৰটোলৈ গৈছিলো, তাতে হনুমান মন্দিৰো আছিলে। দুইটা মন্দিৰতে ধুনীয়াকৈ ধূপ চাকি জ্বলাই সেৱা কৰিলো। মনটো মানে আজিহে কিবা এটা শান্তি লাগিছে। শাওনৰ মাহত মানে মন্দিৰলৈ এপাক নগলে কিবা এটা ভাল নালাগে আৰু মনটো। আৰু মন্দিৰৰ পৰা আহি বজাৰলৈ গলো, অকনমান ভাত কেৰেলা আনিলো। এইফালে মায়ে আকৌ ঔটেঙা আনিব দিছিলে, ঔটেঙা, কলডিল, কিবা কিবি অকনমান চব্জি বজাৰ কৰি আনিলো। এইফালে এটা আচাৰো আনিছিলো, লগতে দেহাৰ কাৰণে মালটা। চব্জি লৈ অকনমান মিঠাইও আনিছো, এয়া চাহৰ লগত খাবৰ কাৰণে। বজাৰখিনি কৰি লৈ আকৌ ফাৰ্মাচীলৈও গ'লো, সেইখিনি আৰু ভিডিঅ' কৰা নহ'ল। দেহাৰ কাহৰ চিৰাপ এটা আনিলো, আৰু আহি পাই এয়া ধুনীয়াকৈ একাপ লাল চাহ খাই ললো। তাৰ পাছতে আকৌ দুপৰীয়াৰ ভাত খাব হ'লেই নহয়। আৰু আজি যিহেতুকে সোমবাৰ, আজি দুপৰীয়াৰ ভাত সাজত একেবাৰে চিম্পল আছিলে। দাইলতে কোমোৰা দিছিলে, লগতে আছিলে ভাত কেৰেলা আৰু আলুৰ এখন ভাজি, আচাৰ আৰু মালটা 2 পিচ লৈছিলো।